मिसिं हारिनि मिथिसार जानाय फोरबोआनो जादों आलि आइ लिगां फोरबो। नंगौ दिनैनिफ्राय जागायजेनबाय मिसिं हारिनि मोनसे गिदिर फोरबो आलि आइ लिगां फोरबोआ। दिनै लखिमपुर जिल्लानि सिङाव थानाय बगिन्दि थाइनि जेंराइ मिसिं गामियाव बे फोरबोआ गाजा गोमजायै जागायजेनदों। बे फोरबोनि समाव गाजा गोमजायै रंजानायनि जोंनि बडलेण्ड बुब्लिनि मोनसे खौरां। আমাৰ আজি ফাগুনৰ প্ৰথম বুধবাৰ গছে বুঢ়াপাত সলাই নতুন কুঁহিপাত মেলে আৰু শিমলু মদাৰ ফুলাৰ বতৰ। আমাৰ এই ছিজনতে আমাৰ উৎসৱ আলি আই কৃষিভিত্তিক উৎসৱ আলি আই লিগাং উদযাপন কৰা হয় ফাগুনৰ প্ৰথম বুধবাৰ আজি। গতিকে সমস্ত আমাৰ সদৌ অসম বুলি নহয় সুদূৰ ভাৰতত যিমানখিনি আমাৰ মিচিং মানুহ সিঁচৰিত হৈ আছে য'তে নাথাকক আজি বুধবাৰ ফাগুনৰ প্ৰথম বুধবাৰে আমি আলি আই লিগাং উলহ মালহেৰে উদযাপন কৰা হয়। ইয়াৰ উপৰি আজি 5 দিনৰ মূৰত আমি ফাগুনৰ প্ৰথম বুধবাৰৰ পৰা 5 দিনৰ ভিতৰত মানে দেওবাৰৰ ভিতৰত আমি আলি আই লিগাং উৎসৱ আয়োজন সমাপ্ত কৰিব লাগে। গতিকে আজি তাৰিখৰ পৰা অহা কাইলৈৰ পৰা আজি তাৰিখটো বাদ দি অহা কাইলৈৰ পৰা আমি বিভিন্ন ধৰণে আঞ্চলিক ভিত্তিত কেন্দ্ৰীয় ভিত্তিত আলি আই লিগাং অনুষ্ঠিত কৰা হয়। ইয়াতে আমাৰ গাঁওখনত আজি আপোনালোকে আহি ৰাজহুৱা ছ'চিয়েল মিডিয়া অহাৰ কাৰণে বহুত ভাল লাগিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আলি আই লিগাং মানে কি কিছুমান আমাৰ বিভিন্ন জনগোষ্ঠীয়ে মানে সোধে আলি আই লিগাং মানে কি সেইটো সন্দৰ্ভত আপুনি হয় আলি মানে আমাৰ আলি মানে হ'ল এটা ফল মানে ইয়াতে ধানকে ধৰি অন্যান্য ফল 5বিধ আমাৰ ফল আছে। আই মানে হ'ল ফল আৰু লিগাং মানে হ'ল সিঁচি দিয়া মানে। আজি তাৰিখতে আমাৰ ফাগুনৰ প্ৰথম বুধবাৰে খেতি বাতি অন্যান্য কিবা কিবি কৰাটো আমি আজি তাৰিখত আৰম্ভ কৰা হয়। আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হৈ আছে। এইডোখৰতে আমাৰ এই অনুষ্ঠানটো লিগত বুলি কোৱা হয়। আমি ভোজ ৰোপণ কৰা হয়। এই ৰোপণৰ পৰা আমি কৃষিভিত্তিক কৃষি কৰ্ম খেতি বাতি অন্যান্যকে ধৰি কৃষি কৰ্মটো আজি তাৰিখৰ পৰা আমি মিচিং আমাৰ জনগোষ্ঠীয়ে আজি তাৰিখৰ পৰা আৰম্ভ কৰা হয়। মানে এই অনুষ্ঠানৰ পৰাই খেতি পথাৰৰ কাম আৰম্ভ কৰি দিয়া হয়। এতিয়া আপোনাৰ ইয়াৰ আনুষ্ঠানিকভাৱে কি নিয়ম আপোনালোকে পালন কৰিব কাৰ্যসূচী ল'ব? হয় ইয়াতে আমাৰ মূল কাৰ্যসূচী এতিয়া চলি আছে। এইটো হ'ল আমাৰ মূল কাৰ্যসূচী। ইয়াৰ কাৰ্যসূচীৰ পিছত আমাৰ বিভিন্ন অনুষ্ঠান থাকিব, যেনে গুমৰাগ চমান থাকিব, ঐনিতম থাকিব, আনন্দিতম থাকিব আৰু আমাৰ লিগাং কনেং বুলি যাক কোৱা হয় লিগাং কনেং বুলি যাক কোৱা হয়। এইটো অনুষ্ঠানটো আমাৰ অলপ দেৰিকৈ কৰা হয় আৰু এই অনুষ্ঠানটোৱে আমাৰ মূল কাৰ্যসূচী আজি তাৰিখলৈকে এইখিনিয়ে হয়। Sugelang silok ngolok ali ai liga sok okka sem okka ko sak kio pate hem ngo intung ko mipak ko intung ko misipe lupalugya hoy arak ngolo proti bosore ali ai ligang ngolok missing সংস্কৃতি হিসাবত ngolo সদায় পাতে লৰজাম আৰক sok silok din sok কব ngolo ali ai মানে আলি আই মানে হ'ল কিছুমান গুটি সিঁচা সময় আৰু আমাৰ মিচিং মানুহে আজিৰ দিনটোৰ পৰা আমাৰ আলি আইটো বা গুটি সিঁচিবলৈ আৰম্ভ কৰোঁ। ইয়াৰ আমি যিহেতু কৃষি প্ৰধান ৰাজ্যৰ মানুহ মিচিং ভূমিপুত্ৰ, সেইকাৰণে গ'লোঁ এইখিনিত আজিৰ পৰা আমি সিঁচা কামটো আৰম্ভ কৰোঁ আৰু এতিয়াৰ পৰা আৰম্ভ কৰি আমি গোটেই ফাগুন মাহটো আমি এই দীৰ্ঘ হিচাপত মানে সংস্কৃতি হিচাপতে মলুচাম পালন কৰোঁ। আমি খুব ভাল পাইছোঁ এনেকৈ এই যে আমাক নিউজত দেখাই আছে, দেখাব, আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ। আমাৰ পৰা যে এনেধৰণৰ মানে প্ৰচাৰ কৰিব বিচাৰিছে তেওঁলোককো ধন্যবাদ জনাইছিলোঁ। আজি ছাৰ আলি আই লিগাঙৰ যিবিলাক খাদ্য আপোনালোকৰ খাদ্য হয় জাতীয় হয় খাদ্য কি হ'ব? আমাৰ
আমাৰ মিচিং সংস্কৃতিৰ ফালৰ পৰা আলি আই লৃগাঙৰ দিনা তৰা পাতেৰে আমাৰ বৰা চাউল মানে বান্ধি পিনি সিজাই পিনি তাৰ লগত আমি খাওঁ এই কচু চব্জি, কচু পাতৰ পৰা বনোৱা চব্জি, মাছ আৰু নামচিং সেইটো লগাই বনাওঁ। লগতে আমি গাহৰি মাংস আমাৰ সংস্কৃতিত আছে কাৰণে বিশেষভাৱে এইটো ব্যৱহাৰ কৰোঁ আজিৰ দিন। আৰু সকলোকে গাঁৱৰ ল'ৰা ছোৱালীক, জীয়ৰী বোৱাৰী আৰু ওচৰে পাঁজৰৰ সকলো কৃষ্টিৰ সকলো জাতিৰ মানুহক আমি খুৱাব বিচাৰোঁ। এইটোৱে আছিলে আজিৰ খোৱা বোৱাৰ ব্যৱস্থা। আজি আমি এই আলি আই লৃগাংটো পৰম্পৰাগতভাৱে আজিয়ে নহয়, আজি আমাৰ গাঁওখনৰ বা শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান মিচিং বস্তি আছে, যিমান মিচিং জনগোষ্ঠী আছে, সেই সকলোৱে আজি পালন কৰি আহিছে। আনকি অসমৰ বাদে দিল্লীত আছে, কলকাতাত আছে, আমেৰিকাৰ আছে, বিহাৰৰ আছে, পাঞ্জাৱৰ আছে, চবতে আমাৰ য'ত জনবসতি আছে তাতেই মানে সেই আলি আই উৎসৱটো পাহাৰে পৰ্বতে পালন কৰি আহিছে। আজি চবতে দেখিবলৈ পাম। লগতে আমি এই বস্তুটো, এই কাৰ্যসূচীটো অকল আজিয়ে আমি পতা নাই। আমাৰ গাঁওখন যেতিয়া প্ৰতিষ্ঠা হৈছে, আমাৰ প্ৰতিষ্ঠা হোৱা 1950 চনত আমাৰ গাঁওখন প্ৰতিষ্ঠা হৈছে। এই গাঁওখন জেংৰাই তাইয়নি জেংৰাই গাঁওখন, এই জেংৰাই গাঁওখনে প্ৰতিষ্ঠা হোৱাৰ দিনৰ পৰা প্ৰত্যেক বুধবাৰৰ প্ৰথম বুধবাৰে আমি পালন কৰি আহিছোঁ। গতিকে আমি এতিয়াও পৰম্পৰাগতভাৱে নীতি নিয়মৰ মাজেদি আলি আই লৃগত আৰু লৃগাং আৰু মানে সেইখিনি আমি বিভিন্ন কাৰ্যসূচীৰে খেল ধেমালি ইটো কৰিলে কাৰ্যসূচীৰে আমি পালন কৰি আহিছোঁ। সেয়ে এইটো বস্তুটো, এই কাৰ্যসূচীটো আমি কি কৰিছোঁ, আমি এই প্ৰথম আলি আই লৃগাঙৰ প্ৰথম বুধবাৰ আমাৰ গিনমূৰ পল, এই যে শিমলু ফুল ফুলিছে ওপৰলৈ উঠাই দিয়া, সেই শিমলু ফুল ফুলিছে, সেইটোৱে আমাৰ সাক্ষী। শিমলু ফুল ফুলিছে, সেইটোৱে আমাৰ সাক্ষী। সেইটো যেতিয়া ফুলিব, গিনমূৰ পল যেতিয়া ফুলিব, নৈ নাঙান গানে, নৈ নাঙান মানে গছৰ মানে ফল ফুল যেতিয়া মেলিব, সেইদিনা আমি সেই উৎসৱটো পালন কৰা হয়, অন্য দিনা নহয়। সেই গিনমূৰ পল, এই শিমলু ফুলটো যেতিয়া ফুলিব তেতিয়াহে এইটো উৎসৱ পালন কৰা হয়। আৰু সেইমতে আমি কাৰ্যসূচী পালন কৰি আহিছোঁ। আমাৰ বিভিন্ন মিচিং জনগোষ্ঠী শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু য'ত ইটানগৰ, অৰুণাচল, য'ত মানে মিচিং জনবসতি আছে, সেইসকলে নিশ্চয় পালন কৰি আহিছে। আৰু আমি সুবিধা পাইছোঁ, আমি শুনিবলৈ পাইছোঁ, টিভি মোবাইলত আমি দেখিবলৈ পাইছোঁ। গতিকে সেইবোৰ পালন কৰি আহিছোঁ। সেইটোৱে আমাৰ পৰম্পৰা। আমাৰ পিতৃ পিতামহসকলৰ লগতে তেওঁলোকক আমি স্মৰণ কৰিছোঁ। হে প্ৰভুসকল, তেওঁলোকে সেই মৰণোত্তৰ আমাৰ পিতৃ পিতামহসকলে আমাক জীয়াই ৰাখক, কুশলে ৰাখক, কুশলে জীয়াই ৰাখিবলৈ দিয়ক। আমাক এই উৎসৱখিনি সদায় পালন কৰিবলৈ আমাক শক্তি দিয়ক। তেনেকৈ ধৰণে আমি উৎসৱ পালন কৰোঁ।